বুকুৰে মাজতে তুমি মন মোৰ দি থকত তুমি বহুদূৰ নিজৰাৰ দৰে তুমি আছাবৈ হিৰে। নমস্কাৰ প্ৰিয় দৰ্শক, নমস্কাৰ প্ৰিয় আপোন মানুহ। আজি ডাইৰেক্ট একদম ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'। মানে গৈ আছোঁ আজি মৰাণ কলেজ। হঠাৎ খবৰ পালোঁ যে বিশ্বজিৎ শইকীয়াৰ সংগীতানুষ্ঠান আছে মৰাণ কলেজত, গতিকে চাবলৈ যাব লাগে আৰু এটা আৰম্ভ কৰি দিছোঁ যাত্ৰা। 10 টকাৰ তামোল খাই লৈছোঁ আৰু এতিয়া গৈ আছোঁ লাহে লাহে। আৰু বিশ্বজিৎ শইকীয়াৰ গান বুলি ক'লে মানে ৰৈ থাকিব নোৱাৰোঁ, একদম যাওঁ লাগিলে আহিলোৱেই আৰু বিশ্বজিৎ শইকীয়াৰ গানবোৰ একদম মানে চুই যায়, কিবা এটা মানে বুঢ়া মানুহকো প্ৰেমত পেলাই দিব তেনেকুৱা টাইপৰ এইটো ৰাস্তা। আৰু আহি পাই গ'লোঁ এতিয়া মই হিৰিজান চাহ বাগিচা পাৰ হ'লোঁ। এতিয়া থমথম তিনিআলি পাম আৰু অলপ দেৰি পাছতেই। আৰু ইয়াৰ AGCL অসম গেছ কোম্পানী কিবা আছে আৰু অলপ দূৰ পাছতে পাই যাম আৰু থমথম তিনিআলি, তাৰপৰা আৰু মৰাণ কলেজ। আৰু মৰাণ কলেজত মই পঢ়িছিলোঁ, গতিকে প্ৰাক্তন এখন বহুত দিনৰ মূৰত গৈ আছোঁ মৰাণ কলেজ, নিজৰ কলেজখনলৈ। ভাল লাগিছে। আৰু মৰাণ জুনিয়ৰ কলেজতো পঢ়িছিলোঁ না, কিন্তু মৰাণ জুনিয়ৰ কলেজখন বেছি প্ৰিয় আৰু মৰাণ কলেজখনতকৈ অলপ মৰাণ জুনিয়ৰ কলেজখন বেছি ভাল লাগে। আৰু এতিয়া থমথম তিনিআলি পাম আৰু এনেকৈ সন্ধিয়া মৰাণলৈ ওলাই আহি কিবা এটা ভাল লাগে আৰু হোম টাউন আমাৰ মৰাণেই। আৰু মৰাণৰ পৰা আমাৰ ঘৰটো হ'ল আপোনাৰ 12 কিলোমিটাৰমান দূৰ। আপুনি জুবিন দাৰ মন যায় গানটো লগাই গৈ থাকক, গানটো য'ত শেষ হ'ব সেইটোৱেই আমাৰ ঘৰ আৰু মৰাণৰ পৰা যদি আপুনি ৰাঙলী যায়। আৰু গৈ আছোঁ, ৰাস্তা অলপ বেয়া, লাহে লাহে গৈ আছোঁ লগতে। আৰু পূৰা ভাদ মাহ চলি আছে ন, গতিকে নামঘৰবোৰত পূৰা মানে ভক্তিৰ ৰসত বিলীন হৈ আছে নামঘৰবোৰ। আৰু আমি এই ভাদ মাহতে গৈ আছোঁ চাগে, আৰু 2-3 দিন পাছত মাজুলী গৈ আছোঁ। আৰু মাজুলী আকৌ এটা পালোঁৱেই স্পীড ব্ৰেকাৰ। আৰু মৰাণত লগ পাই গ'লোঁ ৰাজতিলক আৰু গোপালক। আমি তিনিজনেই স্কুটিত গৈ আছোঁ এতিয়া মৰাণ কলেজলৈ। পাই গ'লোহি মৰাণ কলেজ, ইয়াতে ধুনীয়াকৈ পাৰ্ক কৰি দিলোঁ আৰু স্কুটিখন। তাৰপৰা এতিয়া প্ৰগ্ৰেম অলপ দেৰি আছে, গতিকে আপোনাক আমি এতিয়া মৰাণখন অলপ দেখুৱাই দিম, সন্ধিয়াৰ মৰাণখন। এয়াই মানে দেৱজিতৰ গাড়ীত গৈ আছোঁ আজি সন্ধিয়াৰ মৰাণ চাই। দেৱজিতে কিবা চাহ খুৱাব বোলে আমাক, খাই আহোঁ। এয়াই হৈছে সন্ধিয়াৰ মৰাণ। আৰু আমি এতিয়া বিশ্বজিৎ শইকীয়াক চাবৰ কাৰণে আহিছিলোঁ মই স্কুটি লৈ, আৰু মোক মৰমত গাড়ীত উঠাই ঘূৰাই ফুৰাইছে আমাৰ দেৱজিৎ। খোৱাঙত যে গাড়ী পাৰ্টি দিছিলে এইজন। এইখনেই আৰু সন্ধিয়াৰ মৰাণ, ৰমক জমক। এয়া ৰেল ক্ৰচিং ফালে আপুনি যাব লাগিব মৰাণ কলেজ। মানে আপুনি যদি এইফালে আহে ৰাইট ছাইডে যাব লাগিব। আজিৰ অনুষ্ঠানটো এনেকুৱা ধৰণৰ, যিসকল প্ৰাক্তন পলিটিকেল ডিপাৰ্টমেণ্টৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, তেওঁলোকৰ আজি সমাৰোহ আছে মানে মৰাণ কলেজত। তো সেইকাৰণে আজি অনুষ্ঠানটো ইয়াত আছে, লিখা আছে ন পুৰণি শিক্ষাৰ্থী সমাৰোহ। এই সমাৰোহতে আৰু ধুনীয়াকৈ আহিছোঁ বিশ্বজিৎ শইকীয়াৰ গান শুনিবৰ কাৰণে। আৰু আগফালে ধুনীয়া ধুনীয়া ছোৱালী অবিহনে প্ৰগ্ৰেম কেতিয়াও জমনি হ'ব নোৱাৰে, চিৰসত্য। আৰু বাইক চাওক না কিমান, ইয়াৰ পৰাই অনুমান কৰক মানুহ কিমান হৈছে ভিতৰত। এইখন মোৰ স্কুটিখন, এইখন 33, এইখন হেৰাল নেহেৰাই, এতিয়ালৈকে হেৰুৱা নাই বাৰু। আৰু ফাইনেলি সোমাই আহিলোঁ মৰাণ কলেজৰ ভিতৰত। দিনত হোৱালে বেছি ধুনীয়াকৈ দেখিলেহেঁতেন আপোনালোকে। আৰু এই আমলখি তলতে আমি আগত আড্ডা মাৰিছিলোঁ, আমি ঋতিক, নৱ, সিহঁতি এনেকৈ চবেই। আৰু এয়াই মৰাণ কলেজৰ হিয়া ৰিয়া অথবা প্ৰিয়া, তোমাৰ প্ৰেমত পৰিছোঁ, হৃদয়খন এবাৰ চুই চাবলৈ এতিয়া। নিতুপন দাৰ কবিতাটো মনত পৰে, মৰাণ কলেজ আহিলেই মনত পৰি যায়। আৰু অডিটৰিয়ামৰ ভিতৰলৈ এবাৰ গৈছিলোঁ, কিন্তু বহুত ভিৰ, ছোৱালীবোৰ এনেকুৱা ভিৰ কৰি আছে, মোবাইল উলিয়াই ভিডিঅ' কৰিব নোৱাৰি। অলপ চাওক আৰু বিহু চিহু অলপ ভিডিঅ' কৰিছিলোঁ আপোনালোকে যি পাৰোঁ। আৰু এই অডিটৰিয়ামৰ ভিতৰত যিবোৰ ফেন দেখিছে, ফেনবোৰ একো কামেই কৰা নাই, একদম ঘূপ গৰম উঠিছে ইয়াত, থাকিব নোৱাৰি ইয়াত, বহুত গৰম। আৰু এইবাৰ কুসুম দাই গান গাইছে, মানে কুসুম দা মৰাণ কলেজৰ প্ৰাক্তন ছাত্ৰ হৈ। এটা কথা মই কোনোবাই জানে যদি ক'বচোন, এই প্লাছ ট্ৰেক মানে কি? মানে অৰিজিনেল গানটো লগাই তাৰ ওপৰত ছিংগাৰজনে গায় নে কি কৰে? জানে যদি ক'বচোন। মানে বিশ্বজিৎ শইকীয়াৰ সংগীত অনুষ্ঠান আৰম্ভ হ'ব। আপোনালোকক জনাইছোঁ যে বিশ্বজিৎ শইকীয়াই 4টা গান গোৱাৰ পাছত আপোনালোকৰ লগত কথা পাতিব। হেল্ল', ইমান হুলস্থুল কৰিলে গান কেনেকৈ? বঢ়িয়া।
এনাৰ্জিটো ঠিক আছে, কিন্তু ঠাণ্ডা মুণ্ডা গান শুনিবলৈ হ'লে অলপ চবেই শান্ত হ'ব লাগিব ন। আমাৰ মৰাণত আবেলিবোৰ কেনেকুৱা? ৰেচপেক্টেড টিচাৰ্ছ আৰু মৰমৰ ভাইটি ভণ্টি, দ্য ফাৰ্ষ্ট সং ইজ কল্ড মৰম সদায় লাগে। অস্ত বেলিয়ে দিগন্ত চুমে মন গহ্বৰ মোৰ পোহৰাই কোনে অলপ মৰমে যদি পোহৰাই তোলে সেই মৰম সদায় লাগে। তাই ভাল পায় অস্ত বেলি চাই, বিচাৰে আবেলি ৰঙাই আদৰি লওক গধূলিৰ সতে যুঁজি থকা মোৰ সমীহক নবাৰুণে মোক মুকলি কৰক, তাইৰ মৰম সদায় লাগে। বিষ্ণু শইকীয়াৰ গান শুনাৰ লগে লগে মনত এটা শান্তি আহে। যিমান হতাশাৰ মাজতো, যিমান ডিপ্ৰেশ্যনৰ মাজতো যেতিয়া আপোনাৰ গান শুনো, তেতিয়া মনটো এটা পজিটিভ ভাইব পোৱা যায়। সেইটো কাৰণে মই ধন্যবাদ জনাইছোঁ আপোনাক। আৰু মোৰ কাৰণে আপোনাৰ গান এটা মেণ্টেল থেৰাপি হয়। গতিকে আপোনাৰ এই যাত্ৰা আপোনাৰ ৰিভাৰ্ছ কোডত চুই যায়। মই সাধাৰণতে কবিতা ভাল পাওঁ। আপোনাৰ গীতৰ প্ৰতিটো কথাই এক কাৰ্যিকতা দিয়ে আৰু আপোনাৰ গীতৰ কলি শুনি মনৰ অৱসাদ দূৰ হয়। সেয়াই ক'বলৈ বিচাৰিছোঁ। ধন্যবাদ। আপোনাৰ সুস্বাস্থ্যৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ। বুকুৰে মাজতে তুমি মন দি থকা তুমি বহুদূৰ, নিজৰাৰ দৰে তুমি আছা বৈ শিৰে শিৰে মোৰ ৰক্ত হৈ একা বেকা জীৱন পথৰ সান্তনা তুমি মনৰ ৰ'দালি আহে ডাৱৰ ফালি বৰষাৰ শেষত, সেয়া তুমি নেকি তুমি মোৰ সেই কাহিনী আনে ফুৰে যি বিচাৰি দুচকু মেলি দুয়োথৰে হাঁহি চাওঁ থমকি সকলো পাহৰি স্মৃতি প্ৰতাপী কিন্তু যেতিয়া তুমি বুলি কৈছো, কাৰণ চবেই মানে নিজৰ গাত পাতি ল'লে হয়। যেতিয়া তুমি প্ৰেমত পৰা, তোমাৰ মানুহজনে তোমাৰ মানুহজনীয়ে কেতিয়াবা সপোনবোৰ বুজি নাপায়, ভয় খায় সপোনবোৰক লৈ। কিন্তু পুৰণি মোৰ সপোন, ল'ৰালিৰে সপোন, তুমিতো নতুন।
বঢ়িয়া মজা আৰু বিশিষ্ট ব্যৱসায়ী কচুমাৰী হয় আৰু এটা কথা এই ব্লু ফিল্মৰ প্ৰচাৰ কৰিছিলে মৰাণত বহুত কষ্ট কৰি মানে বহুত কষ্ট মানে একদম লাগি আছোঁ আৰু বিশ্বচকীয়া গানবোৰ একদম চুই যায় ন চুই যায় ই আমাৰ কাৰণে এটা উপহাৰ এজন আমাৰ ৰাজহুৱা বৰ্তা মৰাণ কলেজৰ সকলোৰে বৰ্তা আমাক সকলোকে আৰু প্ৰিয় দৰ্শক এনেকৈ আমি বিশ্বজিৎ শইকীয়াৰ সংগীতানুষ্ঠান চাই আহিলোঁ মৰাণৰ পৰা আৰু য'ৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো হিৰজান চাহ বাগিচাৰ পৰা ইয়াতে সমাপ্ত কৰি দিছোঁ আৰু ৰাস্তিলক লগ পাই গ'লোঁ যাওঁতে অকলে গৈছিলোঁ এতিয়া ইয়াত পাই গ'লোঁ ই যোৰহাটৰ পৰা বিশ্বজিৎ শইকীয়াৰ গান শুনিবৰ কাৰণে আহিছিলে আৰু অকল দুটা গান ন বুকুৰে মাজতে আৰু কেনেকৈ আৰু খুব ভাল লাগিলে আমাৰো মানে ওচৰৰ পৰা শুনি ভাল লাগিলে আৰু আপোনালোকে যদি মিম পঢ়ি ভাল পায় ইয়াক ফেচবুকত চাব পাৰে ৰাজতিলক বুলি আছে আৰু এটা কথা কওঁ মানে মৰাণ কলেজৰ যিটো চাউণ্ড ছিষ্টেম সেইটো অকণমান আপোনালোকে আৰু মানে ভাল কৰিলে ভাল হ'ব আমি 17 চনমানৰ পৰা চাউণ্ড ছিষ্টেমটো একেই দেখি আছোঁ মানে অলপ খেলি মেলি থাকেই মানে আজি যেনে চাউণ্ড মিক্স কৰিছে ইমান ভালকৈ কৰিব পৰা নাই বেয়া নাপাব কোৱাৰ কাৰণে আৰু বাকী ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি ক'ব